জিকে ক্ৰিয়েশ্যন চেনেলটো আমি নতুন ভিডিঅ' আপোনালোক স্বাগতম জনাইছোঁ। তো আজি হ'ল 5 নৱেম্বৰ ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যুবাৰ্ষিক। তো AGV ফালৰ পৰা মানে মৃত্যুবাৰ্ষিক পালন কৰা হৈছে তোমাৰ নাট্য মন্দিৰ নলবাৰী। তো তাৰমানে AGV ফালৰ পৰা ইয়াত মানে মৃত্যুবাৰ্ষিক পালন কৰিব। তো তাত আমি মানে ছিংগল চং মই গাম আৰু গ্ৰুপ চং আছে গাম। তো ভিডিঅ'টো চাই থাকক, সকলো দেখুৱাইছোঁ। তো গাইজ সকলো মানে ৰেডি কৰি থকা হৈছে। তো অলপমান পিছতে মানে অনুষ্ঠানটো আৰম্ভ হ'ব। গোটেই দেখুৱাটো সম্ভৱ নহ'ব, সকলোৰে অলপ অলপ দেখুৱাইছোঁ। বৰ্ণিল কাৰ্যসূচীৰে স্বৰ্ণিল ইতিহাস ৰোমন্থন কৰিবলৈ ওলাইছোঁ। তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে আজিৰ অনুষ্ঠানত যিসকল শিল্পী তথা শ্ৰদ্ধাৰ नमोस्तुते ब्रह्मज्योति नमोस्तुते गुरुज्योति नमोस्तुते। মই আটাইকৈ আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। আজি ভূপেন হাজৰিকাৰ মৃত্যু তিথি। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে নলবাৰী নাট্য মন্দিৰৰ সহযোগত পাতিবলৈ লৈছে। অতি সুখৰ কথা যে ভূপেন হাজৰিকাৰ নিচিনা এজন মহান শিল্পী, গোটেই বিশ্বৰ এজন মহান শিল্পী, তেখেতক শ্ৰদ্ধা পাহাৰ বগাই ধৰি আনিম, তুমি খোজা মইনা মইনা নেকান দা কইনা নেকান। সংগীত মততে চাকি গোপাতে পিন্ধিলো আৰু বোলে পাৰি হৰি পুনৰে যাতে পুখি ৰাখিলো ইয়ো তুচি কোলে মালতীৰে চাকি গোপাতে পিন্ধিলো আৰু বোলে পাৰি হৰি পুনৰে যাতে পুখি ৰাখিলো ইয়ো তুচি। সাহিত্য সম্ৰাট বেজ বৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া। কিহৰ দুখীয়া? সঁচা। পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। But
কিন্তু তাইৰ চেষ্টাক আমি সন্মান জনাইছোঁ তেখেতৰ পিতৃ মাতৃক আমি প্ৰণাম জনাইছোঁ যে কণমানিতেই ভূপেন্দ্ৰ অমৰ সৃষ্টিক গুণগুণাবলৈ শিকাইছে জোৰদাৰ ছাত্ৰ পঢ়িব লাগে তেওঁৰ পিতৃ মাতৃ মোৰ যৌৱনে চঞ্চল হৈ মুক্ত আকাশত উৰিব শিকিছিল পিতাই পৰিশ্ৰমে মূল্য পাইছিল আইৰ নিচুকনি গীতে পবিত্ৰ নিদ্ৰাৰ অৰ্চনা কৰিছিল এই অসম দেশতে নহয় জানো ৰিমঝিম বৰষুণে নেপুৰ বজাই ক'ত গিৰ 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 গাঁৱৰে মাদল বজাই ক'ত এই অসম দেশত এই মাই সাংবাদিক খোৱাত পানী যাতে কণে তো গাইজ অন্তিম সময় আহি পৰিল সকলো শেষ হ'বলৈ ওলাইছে আৰু অকণমান তো সকলো শেষ কৰি ঘৰলৈ যাবলৈ ওলাইছোঁ তো এতিয়া ঘৰলৈ যাওঁ তো এতিয়া টাইম হ'ল আপোনাৰ 8:30 তো সেই 3টা বজাতে আহিছিলোঁ তো এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ মানে সকলো শেষ কৰি ওলালোঁ আৰু গাইজ এতিয়া ঘৰ গৈ পাম তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ মানে টাটা বাই বাই